Hello guys, আজি আনিলো Amazonৰ পৰা মোৰ সাইকেলখনৰ কেংসেটখন বেয়া হ'ল। আজি Amazonৰ পৰা লৈ আহিলো। আপোনালোকৰ আনবক্সিং কৰিম। এখন হ'ল কেংসেট 3 স্পিড আৰু যোৱাকালি আনিলো এটো ডিৰালা Shimano টাৰ্নি XT 1480 টকা দিয়ে। এটো ফিটিং কৰিবলৈ গৈ আছো মেকাৰ ওচৰত আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব এতিয়া আমি যাব ওলাইছো সাইকেলখন লৈ মেকাৰ ওচৰত মেকাৰৰ দোকানত ফিটিং কৰাম গৈ এখন চেঞ্জ কৰি এখন লগাই দিম নতুন সাইকেলখন লৈ লগত ভাইটি দুজন যাব মেকাৰ ওচৰত ঠিক কৰিবলৈ আইও ভাইটিজনক এখন সাইকেল ললে আমি লং ৰাইড কৰিম বুলি ভাবি আছো ভাইটিজনক লৈ দিছো এই ভাইটিজন যাব মোৰ লগত আৰু এজনে যাব এতিয়া মেকাৰ ওচৰত কেনেকুৱা লাগিছে ভাল বহুত ভাল আজি জুল বাহি কৰি দিম টিকা বিখাই দিম নহক চলি যাব এয়া হৈছে আমাৰ গাঁৱলীয়া ৰাস্তা এই ভাইটি আগত গৈ আছে মেকাৰ ওচৰত গৈ আছো আৰু জন ভাইটি পিছত আছে জলদি আহা বান্ধি লৈছো পৰি যায় মোনা নানিলো আমি সাইকেল ফিটিং কৰি আছো হ'ল এনেকুৱা মালটো আহিছিল নে তাত আছে নতুন আছে দিয়া লগাই দিয়া লগাই দিলো দিলা কি গপস্তে গাইটো ফুটা সুটা নাই বি এবারে মুখন সা ফুটা আছে কি আছে জানি নাই হেতু নিদু কি আলু দাম বাঢ়ি আছে তো দেশ নাম ভাই ইয়াৰ কই বাঢ়ি সাইকেল ৰেডি হৈছে আলু তো খাসটো কিমান লাগে 1000 আলু কিমান লাগে বহুত লাগে পিয়াজটো এটা হলে হয় কেনেকৈ দাম বাঢ়িছে নকশা চেঞ্জ হৈ গ'ল